now speak. Requesting you kindly to address the gathering. Amit Shah ji, Dr. Hemanta Biswa Sharma ji, Pramod Boro ji, Ashok Singhal ji, UG Brahmo ji, Rangara Narzari ji. Requesting now Sri Nikitu Irali ji to speak. And also requesting my colleagues to felicitate Sri Abhiram Mahanayak. সমগ্ৰ বিটিআৰ অঞ্চলৰ ৰাইজ অসমৰ ৰাইজ এই শান্তি চুক্তিটো সকলো সমৰ্থন কৰিছিল এই সময়ত যাৰ কাৰণে আজি বড়োলেণ্ডত স্থায়ী শান্তি আহিছে আমি সকলো প্ৰশ্ন কৰি আছো আজি আমাৰ ৰাস্তা লাগে দলং লাগে আমাক উন্নয়ন লাগে এই সময়ত কিন্তু আমি এই প্ৰশ্নবিলাক কৰিব পৰা নাছিলো খালি শান্তি কেতিয়া আহিব নিৰাপত্তা কেতিয়া পাম এই প্ৰশ্নবিলাকে আমি কৰিছিলো কেতিয়াও আমাৰ ল'ৰা ছোৱালী আইএছ আইপিএছ আমাৰ ছোৱালী ডক্টৰ ইঞ্জিনিয়াৰ হোৱাৰ কথা আমি ভাবিব পৰা নাছিলো ভাল খেতি কৰা ভাল ব্যৱসায় কৰা এই কথাবিলাক ভাবিব পৰা নাছিলো কাৰণ এই সময়ত যি সকলে নেতা হিচাপে এই কাউন্সিলখন চলাই আছিলে এই সময়ত তেখেতসকলে শান্তিৰ কথা ভাবা নাছিলে আজি তেখেতসকলে প্ৰশ্ন কৰিছে ইউপিপিএল বিজেপিৰ যিটো চৰকাৰ আছে এই চৰকাৰে নিজৰ যি উদ্দেশ্য আছিলে নিজৰ যি লক্ষ্য আছিলে ইয়াত উপনীত হ'ব পৰা নাই আজি মই দৃঢ়তাৰে ক'ব বিচাৰিছো আমি 100% আমাৰ লক্ষ্যত সফল হৈছো ইয়াৰ মূল কাৰণটো হৈছে আমাৰ প্ৰথম লক্ষ্য হৈছে শান্তি প্ৰতিষ্ঠা কৰা ৰাইজক নিৰাপত্তা দিয়া আৰু আমি তাতে সফল হ'বলৈ পাৰিছো আমি সফল হ'বলৈ